সৃষ্টি জোনাকৰ 4দিনীয়া গা ধোৱাৰ পানী তুলিবলৈ যাবলৈ এয়া যা যোগাৰ কৰা হৈছে। আইসকল সন্মুখত বহি আছে আৰু এয়া বৰমাকে মাক হৈছে। এয়া মাজু বৰমাক, আমাৰ ডাঙৰ বৰমাক ঢুকালে। এয়া সকলো নীতি নিয়ম আমাৰ মাজু বৰমাকে কৰিছে। বৰমাকে নীতি নিয়মবোৰ বহু জানে। বৰমাক মই, দুলনি ধৰাগৰাকী আৰু বায়েক মানে ছোৱালী সজোৱাগৰাকী ধুম, আমি একেলগে আইসকলক এয়া সেৱা ধৰিছোঁ। তুলনি বিয়াৰ পৰম্পৰা হেৰাই গৈছে। বৰ্তমান সময়ত দেখোঁ আমি তুলনি বিয়া ধুমধামেৰে কেৱল ৰিচেপশ্যন কৰি সামৰি দিয়া হয়। সেই নীতি নিয়মসমূহ মই ইয়াত সাঁচি ৰাখিছোঁ, যাতে আমাৰ নৱপ্ৰজন্মসকলে তুলনি বিয়াৰ পৰম্পৰাবোৰ জানিব পাৰে। আমাৰ আহোমসকলৰ তুলনি বিয়াৰ যি ৰীতি নীতি, যি পৰম্পৰা প্ৰথা, সেইসমূহ সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰেই এই সৃষ্টি জোনাকৰ বিয়াৰ সকলো ভিডিঅ' এইদৰে কৰি ৰখা হৈছে। ৰীতি নীতিবোৰ যথেষ্ট ভাল লগা। আনন্দ ফূৰ্তিয়ে যে ৰাইজে কৰে এনে নহয়, আনন্দ ফূৰ্তিৰ লগে লগে বহু ৰীতি নীতি কৰা হয়। সৃষ্টি জোনাকৰ তুলনি বিয়াৰ এয়া পানী তুলিবলৈ ওলাইছে। বৰমাকে মাক হৈছে আৰু এয়া আগত দুলনি ধৰিছে ভনীয়েক ইছাৰাণীয়ে, আৰু ইফালে বায়েক হালধীয়া ৰঙৰ কাপোৰ পিন্ধি আছে। শৰাইখন লৈ আগবাঢ়িছে, মৰ্টনৰ শৰাই লৈ। কান্তা যুগ 7দিনীয়া বিয়া, কোনো ব্ৰত নাই। আমালৈ সৃষ্টি জোনাকলৈ আন্তৰিকতা থকা সকলো ঘৰৰ আত্মীয় স্বজন, গঞা জ্ঞাতি আজি এই দিনটোত উপস্থিত আছে। পানী তুলিবলৈ কোনফালে যাম কোনফালে নাযাম এয়া আলোচনা হৈছে। পানী তুলিবলৈ সদায় পূবফালে যাব লাগে বোলে, ঘৰৰ পৰা আগলৈ। আৰু আজি সৃষ্টি জোনাকৰ 4দিনীয়া গা ধোৱা বিয়া পুষ্পিতা হোৱাৰ 4 দিন হৈছে। 4 দিন হোৱাৰ পিছত এইদৰে আমাৰ 4দিনীয়া গা ধোৱা কৰা হয়, পানী তুলিবলৈ যোৱা হয়। 4দিনীয়া গা ধোৱাৰ দিনাখন যিখিনি নীতি নিয়ম কৰা হয়, এই একেখিনিয়েই ছোৱালীৰ যিদিনাখন বিয়া পতা হয় সেইদিনাখন একেখিনি নীতি নিয়মেই কৰা হয়। এনেদৰে পানী তুলিবলৈ যোৱা হয়, গা ধুওৱা হয়। আমাৰ নৱপ্ৰজন্মসকলে যাতে আমাৰ ঐতিহ্য পৰম্পৰা পাহৰি নাযায়, সেয়ে এই স্মৃতিবোৰ সাঁচি ৰাখিছোঁ। বৰমাকে পৰিব বুলিয়ে ভয় লাগি গৈছে দেই। ইয়াতে মহ এজনী গা ধুৱে, ধৰক তাকে গম পাই গ'লে মই কথা এটা ক'লো, মহে গা ধুৱে বুলি। মহে গা ধুৱে, ৰাতি মহে ধুৱে। ভতিজাকৰ কাৰণে বৰমাকে দেখিছোঁ এই বেয়া পানীখিনিও মুখত ল'ব লগা হ'ব আৰু এদিনৰ কাৰণে। কটাৰী ইয়াত পানীবোৰ কাটি কলচীটোত ভৰোৱা হ'ব আৰু সেই পানীৰে কইনাকো অকণমান গা ধুওৱা হ'ব। এই দুলনিতে চাউল আছে, চাকিখন জ্বলোৱা আছে, তামোল পাণ আছে আৰু এৱা সূতা লৈ অনা হৈছে। আৰু এইদৰে ভেটিটো তুলি মাজতে গুৱা পাণটো দি তিনিফালে 3টা সৰু সৰু কাঠিৰ খুঁটি পুতি সেই খুঁটিটোত চাৰিওফালে এৱা সূতা এইদৰে বান্ধি দিয়া হয়, বেৰি দিয়া হয়। এয়া এৱা সূতাই চাৰিওফালে খুঁটি 3টা এইদৰে বেৰি বান্ধি দিছে বৰমাকে। এতিয়া এই কলচীটোত ঘৰৰ পৰা নিয়া পানীখিনি পেলাই দিয়া হ'ব। অকণমান ৰাখিব বাৰু, গোটেইখিনি পেলাই নিদিয়ে। এয়া পানীখিনি পেলাই দিছে আৰু পুখুৰীটোত পানী এতিয়া বৰমাকে কাটিব। এয়া পানী কাটিছে, পানী কাটোতে আইসকলে উৰুলি দিছে আৰু এয়া নতুন পানী অলপ ভৰাই লৈছে। কাটি ল'ব লাগিব নে? নালাগে, 3 গোটা ল। মুখখন আখালি ল, মুখখন আখালি ল। এতিয়া বৰমাকে মুখখন এয়া আউতালি লৈছে। আউতালি লোৱাৰ পাছত 3 ঘোটা পানী মুখত লৈছে। পুখুৰীৰ পানী 3 ঘোটা মুখত লোৱাৰ পাছত এই মাটিৰ যিটো ভেটি নিৰ্মাণ কৰা হৈছিল আৰু ভেটিত গুৱা পাণ দিয়া হৈছিল, চাৰিওফালে গুলিৰ সূতাৰে বেৰি লোৱা হৈছিল। এই মাটিৰ ভেটিটো
গুৱা পানীৰ সৈতে এতিয়া পানীৰ মাজলৈ এয়া বৰমাকে দলিয়াই দিছে। বৰমাকৰ প্ৰায় ইটো সিটো ইমান গা বেয়া হৈ থাকে, হঠাতে গা বেয়া হৈ যায়। কিন্তু এই বিয়াখন যে বৰমাকে কি শক্তি পালে ক'ৰ পৰা নাজানো, অকণো গা বেয়া নোহোৱাকৈ সকলো নীতি নিয়ম বৰমাকে ইমান সুন্দৰকৈ কৰিব পাৰিছে। এয়া পানী তুলি নামতীসকলে উভতিছে। পানী তুলি উভতি আহিছে। পানী তুলি ঘূৰি আহোঁতে মাকে মুখত পুখুৰীৰ পৰা পানী লৈ আহে আৰু এই পানী ঘূৰি আহি ছোৱালী ঘৰৰ পিৰালিত বা ছালত পেলাই দিয়ে। আইমণি আৰু মাইনা, মামীয়েক আৰু খুৰীয়েকে এয়া গেটৰ মুখতে আদৰি আনিছে, পানী তোলা ৰাইজক আদৰি আনিছে। এয়া ঘৰলৈ সোমাই আহিছে আৰু মুখত বৰমাকে লৈ অহা পানী এই পিৰালিতে পেলাইছে। ছালতটো পেলোৱাটো অসুবিধা। গা ধুৱাবলৈ আমাৰ অকণমানি কইনাজনীক এয়া বৰমাকে লৈ আহিছে। বায়েকে পানী ছিটিয়াই আহিছে পিছফালে। এয়া দুজনী সখীয়েক মৈত্ৰী আৰু প্ৰতীক্ষাও আহি আছেহি। নতুনকৈ পুষ্পিতা হোৱা কইনাগৰাকীক চুকত শুবলৈ দিয়া হয়। আগতে ধান খেৰৰ ওপৰত শুবলৈ দিয়া হৈছিলে, কিন্তু আজিকালি স্বাস্থ্যসন্মতভাৱে বিজ্ঞানসন্মতভাৱে কইনাগৰাকীক ৰখা হয়। পুষ্টিকৰ খাদ্য খাবলৈ দিয়াৰ উপৰিও কইনাগৰাকীক আজিকালি খেৰৰ ওপৰত শুবলৈ দিয়া নহয়, মেট্ৰেছ বা তুলিৰ ওপৰত শুবলৈ দিয়া হয়। আগৰ দিনত নতুনকৈ পুষ্পিতা হোৱা কইনাগৰাকীক চুক এটাত সুমুৱাই চাৰিওফালে ধাৰিৰে বেৰি দিয়া হৈছিল, কোনেও নেদেখাকৈ। পুৰুষসকলেতো একেবাৰে চাব নোৱাৰিছিল, কিন্তু আজিকালি সেই ৰীতি নীতিবোৰ অলপ ঢিলা হৈ গৈছে। আজিকালি পুষ্পিতা হোৱা কইনা বিচনাতো শুৱে। কইনাৰ মুখত এৱা গাখীৰ এইদৰে পাণত লগাই সানি দিয়া হয়। মাহ হালধিও সানা হয়। বানবাটিত গাখীৰ, মাহ হালধি সকলো প্ৰস্তুত কৰি ৰখা হয় আৰু এইদৰে কলপাতত খেৰৰ মুঠি বান্ধি দিয়া হয়। এই বস্তুবোৰ লগোৱাৰো নিয়ম থাকে, সেই নিয়ম অনুসৰি এইবোৰ লগোৱা হৈছে। কাঁহৰ কাঁহী এখনত এয়া বৌয়েকে প্ৰস্তুত কৰি দিয়া মাহ হালধি সজাই থোৱা হৈছে। বৌয়েক মাইনাই এইকেইদিন বাৰু এইবোৰ বহু কাম কাজ বিয়াৰ কৰি আছে। সৃষ্টিৰ আঙঠি এটা আৰু তামোল এটা এইদৰে তেলৰ লগত পিছফালেও এনেদৰে বোৱাই দিছে। এনেদৰে মূৰত তেল দিয়া নিয়ম। আৰু এয়া ছোৱালীক গা ধুৱাবলৈ বাহিৰলৈ লৈ অহা হৈছে। ছোৱালীক 3ডাল পাতি দৈ তলত গা ধোৱা হয়। 4দিনীয়াত এইদৰেই আমাৰ গা ধুওৱা হয়। মাকজনী অকণমান ওলাইছোঁ দেই, তামোলি পিৰাখন হাতত লৈ। এইফালে দুফালে দুপাত থৈ দে চেণ্ডেল। পানী পৰিব, পানী পৰিব। এইফালে চাইডে লৈ চাইডে থলে হ'ব। তাত দিলে নহয় একদম তললৈকে আন।
জীয়েক আকৌ গৰম পানী লাগে এইটো গৰম পানী গা ধুৱাম এতিয়া বিয়া হ'ল ইয়াৰ পৰা ঠাণ্ডা পানী গা ধুৱাম সদায় গা ধুব লাগিব খাইয়া পানী লৈ ফ্ৰিজৰ পানী লৈ আনো ঐ তই যে এতিয়া সদায় গা ধুব লাগিব হাগেলিও গা ধুবি মুতিলেও গা ধুব লাগিব কি হ'ব এতিয়া হে বায়েকহঁতে তাইক জিকাইছে আহিবোৰ দিবোৰ চলি থাকে মাজে মাজে সেইকাৰণে ভাল লাগে বাৰু এয়াই আমাৰ নীতি নিয়ম পৰম্পৰা 4 দিনীয়া দিনা এইদৰে এই নীতি নিয়মখিনি কৰাৰ পিছত পখালি আমি সকলোৱে তাইক গা ধুৱালোঁ বৰমাক বায়েক বৌয়েক খুৰীয়েকহঁত আৰু মই নিজে আমি সকলোৱে তাইক গা ধুৱালোঁ তাইক গৰম পানী বিচাৰিছিলে গা ধুবলৈ সকলোৱে কইনাক নোৱা ধোৱাৰ পাছত কইনা সজোৱা এই বায়েক চয়নিকাই তাইক কাপোৰ কানি পিন্ধাই এই পাতিদৈ 3ডালৰ চাৰিওফালে 3 পাক ঘূৰালে আৰু গুৱাপানে সৈতে ৰছীডাল আমডালিডাল ছিঙি ভিতৰলৈ লৈ আহিলে এয়া বায়েকে সজাবলৈ লৈছে চয়নিকা তাই ধুনবা বুলি মাতে তাই একেবাৰে হেঁপাহত সজাবলৈ লৈছে দেই বৰ হেঁপাহ কৰি আছিলে ধুনীয়াকৈ সজাবলৈ খৰখেদা কৰি তাই কামৰ জেগাৰ পৰা আহিলে ধুনীয়াকৈ সজাবৰ বাবে সকলো নিয়ম কৰাৰ পাছত এইদৰে কইনাক 4 দিনৰ পাছত খাবলৈ দিয়া হয়।